So hello guys, welcome to my YouTube channel the padumoni boys. আৰু আজি মই আৰম্ভ কৰিম এটা বিশেষ ভিডিও যেটো ভিডিওৰ মানে কোড বহিম তো কোড বহিম মানে আজি ইয়াতে বহিম আৰু মই প্ৰতিটো সপ্তাহে এই মানে কোড বহিমটো ওপৰত মানে আলোচনা কৰিম আৰু আজি কোড বহিম সাবজেক্টটো ভিতৰত মই লৈ লৈছো সমাজত কিছুমান চলি থকা ঘটনা তো আজি সমাজত চলি থকা ঘটনা কিছুমান আপোনালোকৰ আগত আলোচনা কৰিম আৰু কিমানবোৰ হসা কিমানবোৰ মিছা আপোনালোকেও কমেন্ট কৰি জনাব समझ रहे हो तो आज ভিডিওটো আৰম্ভ কৰো अबे जल्दी बोल कल सुबह पनवेल निकलना है ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক দেখুৱাই দিছো যে জুবিনদাৰ আগৰ বিহু আৰু এতিয়া বিহু तो बिहू माने एयाई नी ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं এনেদৰে হলে বিহু জিয়াই থাকিবনে कौन है ये लोग कहां से आते हैं এয়া নি নতুন প্ৰজন্মৰ বিকাশ अकेले अकेले मजे नहीं लेने दूंगा मुझे भी चाहिए ये बड़ी अच्छी बात कही आप বন্ধুসকল আমাৰ বাবে জুবিনদাৰ প্ৰিয় জুবিনদাৰ গান শুনি ভাল লাগে আপোনালোকেও শুনি ভাল পায় কিন্তু এইবাৰ এইবোৰ কি হৈছে ये क्या चल रहा है शमशेर सिंह जी देखते जाओ बस मजा आया আৰু বন্ধুসকল আৰু এটা কথা মানুহৰ সৃষ্টি হল বুলি যে মানে সামাজিক পৰিবেশও ভাল হ'ব এনেও নহয় समझ रहे हो आप তো বন্ধুসকল এইবিলাক যিমানবোৰ যি হৈছে নহয় সকলোবোৰ মানে পৰিবেশৰ কাৰণেই হৈছে গ্লোথ মিঠাই হেয়ে কৈছে পৰিবেশৰ দৰে আন একোৱে মানুহৰ চৰিত্ৰৰ ওপৰত ইমান বেছি প্ৰভাৱ পেলাব নোৱাৰে ये बड़ी अच्छी बात कही आप ভাল বেয়া দুখ গুণৰ সমষ্টি হৈছে মানুহ পৰিবেশও ভাল বেয়াৰে সমষ্টি কোনো পৰিবেশ হয়তো খুব ভাল আৰু কোনো পৰিবেশ হয়তো অতিশয় বেয়া কিন্তু এজন ল'ৰা আৰু ছোৱালীৰ বাবে উপযুক্ত পৰিবেশ হৈছে তেওঁৰ ঘৰুৱা পৰিবেশ যদি ভাল হয় ল'ৰা ছোৱালীও ভাল হয় ভাল হ'বৰ বাবে আকৌ ঘৰুৱা পৰিবেশ ভাল হ'লেই নহ'ব ঘৰুৱা পৰিবেশৰ লগতে সমাজখন ভাল হ'ব লাগিব সঠিক বন্ধু বান্ধৱী লাগিব ভাল উপদেশ দিয়া মানুহ লাগিব বন্ধু বান্ধৱীৰ ক্ষেত্ৰত অসমীয়া দেখাৰ কথা আছে যে এটা পচা আলুৰ লগত ভাল আলু ৰাখিলে বেয়া হৈ যায় অৰ্থাৎ কথাষাৰে মানে এইটোৱে বুজাইছে যে বেয়া বন্ধুৰ লগত থাকিলে পঢ়া শুনাটো নষ্ট হ'বই লগতে তোমাৰ স্বভাৱ চৰিত্ৰও নষ্ট হৈ যোৱাৰ আশা থাকে গতিকে সঠিক বন্ধু বান্ধৱীৰ প্ৰয়োজন ये बड़ी अच्छी बात कही জ্ঞানী এজনে কৈছে যে অৰ্থ নষ্ট হ'লে একোৱেই নষ্ট নহয় স্বাস্থ্য নষ্ট হ'লে সামান্য নষ্ট হয় কিন্তু চৰিত্ৰ নষ্ট হ'লে সকলোখিনি নষ্ট হয় क्या सीन है এতিয়া আমি আমাৰ চৰিত্ৰটো ভাল কৰিম কেনেকৈ তো চৰিত্ৰটো ভাল কৰাৰ আগতে আমি পৰিৱেশটো ভাল কৰি ল'ব লাগিব আকৌ পৰিৱেশটো ভাল কৰিবলৈ হ'লে প্ৰথমৰ পৰাই ভাল মানুহৰ লগত থকা দৰকাৰ মই যিমানখিনি জানো আজি আপোনালোকৰ আগত ক'লোঁ আৰু যদি মোৰ কোৱা কিবা ভুল হৈছে তেতিয়া ক্ষমা কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানে তো বাই বাই টাটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব समझ रहे हो आप লাইক কমেণ্ট আৰু শ্বেয়াৰ खत्म बाय बाय टाटा गुड बाय